নমস্কাৰ বন্ধুসকল, মই আছোঁ গাহৰি ফাৰ্মত। এতিয়া বহুত গৰম দিছে, এইফালে কিমান ৰ'দ। এই গাহৰিকেইটা অলপ গা ধুৱাই দিওঁ আৰু এই চাওকচোন গাহৰিকেইটা। এইটো মাইকী হয়, এইটো ছাৰ্ভিচ হিটত আহিব আৰু কেইদিনমান গ'লে ছাৰ্ভিচ দিব। গৰমত একদম হেৰি কৰি আছে এইকেইটা পোৱালিকেইটা চব গৰমত। এই কল পচলা দিছিলোঁ অলপ খালে, এতিয়া গা ধুৱাই দিম আৰু। এইকেইটা পোৱালি আছে, কাৰোবাক লাগিলে যোগাযোগ কৰিব। 11টা আছে পোৱালি। তাৰপিছত এইফালে এই 6টা মই ৰাখিম। এইকেইটা পঠা হয়, খাহী কৰিম গোটেইকেইটা, এইকেইটা ৰাখি দিম। এই গৰম লাগিছে, সিহঁতক গা ধুৱাই দিম আৰু এতিয়া পানী মাৰি দিব লাগে। দানা পানী দিয়ক, দানা পানী খাই এই হেমচিয়াৰ পোৱালিকেইটা HDK 75 আৰু এইকেইটাও HDK 75, এইকেইটা অলপ সৰু। এই ইহঁতৰ লগৰ কেইটামান বিক্ৰী কৰিলোঁ, 5টা বিক্ৰী কৰিলোঁ। বাকী এই 6টা আছে, 6টা মই ৰাখি দিম আৰু ডাঙৰ পোৱালি। এইকেইটা আৰু কেইটামান বিক্ৰী কৰিম, কাৰোবাক লাগিলে যোগাযোগ কৰিব। HDK 75 হয় পোৱালি, হেমচিয়াৰ। এইকেইটা আৰু 15 দিনমান গ'লে বিক্ৰী কৰিব পাৰিম আৰু। এই পোৱালিকেইটা অলপ ছালৰ বেমাৰ হৈছিল, এতিয়া মই বেজি দিছোঁ বাৰু ছালৰ বেমাৰত। এইটো দিছোঁ, এই নিয়মিত বেজিটো দিছোঁ। এতিয়া অলপ কমিছে আগতকৈ, আৰু ক'ৰবাত 5-6 দিন গ'লে চিনটো গুচি যাব আৰু থকাহে। এই ছালৰ দুবৰা গুটি দুবৰা হৈছিল। এইটো ইনজেকশ্যন মাৰিছিলোঁ একেমেলকে, বহুত ভাল বুলি পাইছোঁ। পোৱালিকেইটা সেই ছালটো এতিয়া শুকাইছে আৰু লাহে লাহে শুকাব। এইকেইটা 35 দিনৰ পোৱালি হয়, 35 দিন হ'ল আৰু 10-15 দিন গ'লে বিক্ৰী কৰিম আৰু। 11টা আছে, কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে। বাইহাটা চাৰিআলিৰ ওচৰতে হয় ফাৰ্ম, বাইহাটা চাৰিআলি। বেছি ডাঙৰ ফাৰ্ম নহয় বাৰু, এই 2টা মাইকী আছে এনেকৈ বনাই আছোঁ। এইফালে লাহে লাহে বনাম আৰু পোহাৰ। এই 6টা আছে, এইকেইটা মই ৰাখিম। গৰমতে সিহঁতে পানী বিচাৰিছে, পানীত শুই থাকে। মানে কাৰোবাক লাগিলে যোগাযোগ কৰিব। এই 11টা পোৱালি আছে। কি নাদি মেৰা এইটো কথা মাৰিছে নাদি। তো আজিলৈ ইমানে। মই বাৰু ডেইলি ভিডিঅ' দিব চেষ্টা কৰি থাকিম, এনেই এটা ডেইলি ভিডিঅ' দি থাকিম আৰু। আজিৰ পৰা আৰম্ভ কৰিছোঁ, সদায় এটাকৈ ভিডিঅ' দিম। আজি Day 1 এটা ভিডিঅ' সদায় দি থাকিম, এটা আপোনালোকে চাই দিব, ছাপোৰ্ট কৰিব। ধন্যবাদ। জয় জুবিন দা, জয় শ্ৰীৰাম।